নমস্কাৰ মই শৰ্মিষ্ঠা হেঙুলীয়া মন চেনেলটিলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনালো। মই আজি আপোনালোকলৈ লৈ আহিছো কেইযোৰমান নিজে ডিজাইন কৰি বনোৱা কাপোৰ। আপোনালোকে চাই মোক জনাবলৈ নাপাহৰিব। মোৰ চেনেলটো যদিহে চোৱা নাই আপোনালোকে চাব, লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব। এইযোৰ পুৰণা এটা মুগা পাৰি হয়। এইটো আপোনালোকে ধৰিব পাৰিছেনে? এইটো পুৰণা কাপোৰৰ মুগা পাৰি। বেলজিয়াম চাদৰখন বেলজিয়াম আছিলে আৰু মেখেলাখন পাটৰ আছিলে। আৰু বহুত দিন পিন্ধাৰ পাছত কাপোৰযোৰ ৰঙচুৱা ৰং এটা ধৰি গৈছিলে। সেইকাৰণে মই ভাবিলোঁ এনেই পাৰিটো ইমান ধুনীয়া হৈ আছে, পেলাই নিদি মই এনেকৈ এযোৰ ৰেড কাপোৰত, ৰেড দেখিছেনে? ৰেড এইটো হৈছে পলিপাট কাপোৰটো। পলিপাটত মই বনাই লৈছোঁ। পলিপাট যদিও এই কাপোৰটো মানে একদম খুব ধুনীয়া কাপোৰ আৰু এইটো দেখিছেনে? বহুত ধুনীয়া লাগে পিন্ধিলে। দেখিছেনে? এইযোৰ আৰু মেখেলাখন মুগাত বনোৱা হ'লেও ধুনীয়া লাগিলেহেঁতেন, কিন্তু মই এনেকৈয়ে ৰেডতে বনাই ল'লোঁ। ৰেড মই বহুত ভাল পাওঁ, সেইকাৰণে মই ৰেডতে বনাই লৈছোঁ। মেখেলাখনো পাৰিটো একদম সৰু আছিলে, পাৰিটো সেইটো সেইকাৰণে দেখিছেনে? পিন্ধিলে বহুত ধুনীয়া লাগে। এইযোৰ মই ভাবিছোঁ মুগা ব্লাউজৰ লগতে পিন্ধিম। এইযোৰ মোৰ পুৰণা কাপোৰ আছিলে, বহুত দিনৰ আগতে মই লৈছিলোঁ কাপোৰযোৰ। যিহেতু পাৰিটো এনেই পৰি আছিলে, মই সেইকাৰণে এনেকৈ বনাই ল'লোঁ। আৰু এযোৰ মই বহুত দিনতে, এয়া দেখিছেনে? এইবিলাক কাপোৰ, এইবিলাক বহুত ঠাণ্ডা দিনত পিন্ধিবলৈ বহুত ভাল হয় কাপোৰ। এয়া দেখিছেনে? এয়া মই এনেকৈ কাপোৰ কিনি আনিছোঁ। কিনি আনি মই এইটো এটা পাৰি বজাৰত আপোনালোকে পাব, এনেকুৱা ধুনীয়া পাৰিবিলাক। এনেকৈ খুব কম দামত খুব ধুনীয়া এযোৰ কাপোৰ। এযোৰ মই বনাই লৈছিলোঁ দেখিছেনে? এনেকৈ মিহি পাৰি এটা লগাইছোঁ আৰু চাদৰখন মই এনেকৈ, এইটো দেখিছেনে? চাদৰত মই এনেকৈ পাৰি লগাই লৈছিলোঁ দেখিছেনে? বহুত ধুনীয়া লাগে পিন্ধিলে কাপোৰযোৰ। আৰু ব্লাউজটো মই অলপ দীঘলকৈ চাইডত এনেকৈ দেখিছেনে? এইটো মই মণি লগাই এনেকৈ মণি লগাই চিলাইছিলোঁ। হাতটো অকণ মই দীঘলকৈ এনেকৈ চিলাইছিলোঁ, অকণমান ঠাণ্ডা দিনত পিন্ধিব পৰাকৈ। ব্লাউজটো মই দীঘলকৈ চিলাইছিলোঁ। এইযোৰ আৰু এযোৰ দেখিছেনে? এখন পিয়ৰ পাটৰ চাদৰ হয়, দেখিছেনে? পিয়ৰ পাটৰ চাদৰ এইখন। যিহেতু চাদৰখন বহুত হেভি, দেখিছেনে? চাদৰখন বহুত হেভি হয়। আৰু মই আঁচলটো এনেকৈ সোণালী কালাৰ দহি কৰিছোঁ, দেখিছেনে? এনেকৈ সোণালী কালাৰ দহি কৰি দিছোঁ চাদৰখন। আৰু এই অকল পাটৰ চাদৰখন মই কিনি লৈছিলোঁ। চাদৰখন কিনি ইয়াৰ পাৰিটো মই খুব কম দামত, যিহেতু পাটৰ কাপোৰ বহুত দাম হয়, সেইকাৰণে মই অকল চাদৰখন কিনি মেখেলাখন মই এখন টচ মেখেলাত পাৰি লগাই দিছিলোঁ। দেখিছেনে? এনেকৈ মই টচৰ মেখেলাত পাৰি বনাই, চাদৰৰ পাৰিটো চিলাই বনাই দিছোঁ, দেখিছেনে? এনেকৈ বনাই দিছোঁ। আৰু ব্লাউজটোৰ কাৰণে পাৰি ৰখি গৈছে, সেইকাৰণে মই এটা মুগাৰ টচৰ ব্লাউজত মই পাৰি চিলাবৰ কাৰণে ৰাখি থৈছোঁ। পিন্ধা নাই, পিন্ধিলে নিশ্চয় ভাল লাগিব।
দেখিছেনে আপোনালোকেও এনেকৈ পুৰণা চাদৰ পাটৰ চাদৰ কেতিয়াবা মেখেলাখন বেয়া হৈ যায় আপোনালোকে এনেকৈ বনাই ল'ব পাৰে কেতিয়াবা চাদৰখন ভাল হৈ থাকে কেতিয়াবা মেখেলাখন ভাল হৈ থাকে আপোনালোকেও এনেকৈ কাপোৰযোৰ পেলাই নিদি বা বাকচত থৈ নিদি আপোনালোকে এনেকৈ বনাই ল'ব পাৰে আপোনালোকক মই বনোৱা কাপোৰ কেইযোৰ দেখুৱালোঁ আপোনালোকে চাই কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব মোৰ চেনেলটো যদিহে চোৱা নাই চাব লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ নমস্কাৰ